যদি বিজুলী বিভাগৰ মানুহে আহি আপোনাৰ ঘৰত তাৰটো কাটি দিয়ে তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে বেআইনী হয়। ইলেক্ট্ৰিচিটি কানেকশ্যনটো ডিছকানেক্ট কৰি দিয়ে বা তাৰটো কাটি দি দিয়ে। কিন্তু ভাৰতৰ আইনত এনেকুৱা কিবা প্ৰভিজন আছে নেকি? হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিক আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল, ফেচবুক পেজ। আমি প্ৰায়ে দেখিবলৈ পাওঁ বিদ্যুৎ বিভাগৰ বা APDCL-ৰ মানুহ আহি ইলেক্ট্ৰিচিটি কানেকশ্যনটো ডিছকানেক্ট কৰি দিয়ে বা তাৰটো কাটি দি দিয়ে। কিন্তু ভাৰতৰ আইনত এনেকুৱা কিবা প্ৰভিজন আছে নেকি? বিজুলী বিভাগৰ মানুহ আহি আপোনাৰ ঘৰৰ কানেকশ্যন বা তাৰটো কেতিয়াও কাটিব নোৱাৰে। এই ক্ষেত্ৰত মই আপোনালোকক জনাই থওঁ যে ইলেক্ট্ৰিচিটি এক্ট 2003 ছেকশ্যন 56ত স্পষ্ট উল্লেখ আছে, APDCL-ৰ মানুহ বা বিজুলী বিভাগৰ মানুহ আহি আপোনাৰ ঘৰৰ তাৰটো কেতিয়াও কাটি দিব নোৱাৰে। এই ক্ষেত্ৰত সৰ্বপ্ৰথমে আপোনাক লিগেল নোটিচ জাৰি কৰিব লাগে। আপোনাক 15 দিন সময়সীমা দিব লাগে আৰু যদি এই 15 দিন সময়সীমাৰ ভিতৰতে আপুনি আপোনাৰ বিজুলীৰ বিলখিনি দিয়া নাই তেতিয়া বিজুলী বিভাগৰ মানুহে আহি আপোনাৰ তাৰটো ডিছকানেক্ট বা কাটি দিব পাৰে। কিন্তু যদি এই 15 দিনৰ ভিতৰতে যদি আপুনি আপোনাৰ বিজুলী বিলখিনি দি দিয়ে তেতিয়াহ'লে বিজুলী বিভাগৰ মানুহে আহি আপোনাক কেতিয়াও আপোনাৰ তাৰটো কাটিব নোৱাৰে। আপোনালোকে এটা কথা লক্ষ্য কৰিব লাগে যে ডাইৰেক্টলি বিজুলী বিভাগৰ মানুহে আহি আপোনাৰ তাৰটো কাটি দি আছে নেকি। যদি দি আছে তেতিয়াহ'লে আপুনি তেখেতক ডাইৰেক্টলি চাৰ্জ কৰিব পাৰে। ভাৰতৰ কোনটো আইনত তেনেকৈ স্পষ্ট লিখা আছে যে কোনো ধৰণৰ লিগেল নোটিচ নিদিয়াকৈ ডাইৰেক্টলি আহি বিজুলীৰ তাৰটো কাটি দিয়াটো? আপুনিও ক'ব পাৰে যে কোনো ধৰণৰ নোটিচ নিদিয়াকৈ যদি বিজুলী বিভাগৰ মানুহে আহি আপোনাৰ ঘৰত তাৰটো কাটি দিয়ে তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে বেআইনী হয়। তদুপৰি কেতিয়াবা যদি ডাইৰেক্টলি বিজুলী বিভাগৰ মানুহ আহি আপোনাৰ তাৰটো কাটি দিছে তেতিয়াহ'লে আপুনিও সেই ব্যক্তিজনৰ পৰা লিগেল নোটিচখন দাবী কৰিব পাৰে।